নমস্কাৰ, দিল্লী পুলিচ কনিষ্টেবলত নতুনকৈ যি ৭,৫৬৫টা পদ মুকলি হৈছে, সেইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এইখিনি পোষ্টৰ এপ্লাই লাষ্ট ডেট হৈছে 21 অক্টোবৰ। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স হ'ব লাগে 18ৰ পৰা 25 বছৰ। তাৰ পৰা যিসকল ST/SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ, OBC সকলে 3 বছৰ আৰু যিসকল এক্স ছাৰ্ভিচমেন কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ এজ ৰিলেক্সেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে হায়াৰ ছেকেণ্ডেৰী পাছ। আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তাৰপিছত আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ লগত যদি এখন ড্ৰাইভিং লাইচেঞ্চ আছে, আপোনালোকৰ LMV, HMV নাইবা আপোনালোকৰ মটৰচাইকেলৰ যদি এখন ড্ৰাইভিং লাইচেঞ্চ আছে, তেন্তে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ কোনো ধৰণৰ লাইচেঞ্চৰ প্ৰয়োজন নাই। আপোনালোকে যদি মাত্ৰ চিম্পুল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আপোনাৰ পাৰ্চেণ্টেজৰ কোনো কথা নাই, তেন্তে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিসকলে এইখিনি পোষ্টত এপ্লাই কৰিম বুলি ভাবি আছিল তেওঁলোকে সোনকালে এপ্লাই কৰি দিয়ক। আপোনালোকৰ এপ্লাই লাষ্ট ডেট হৈছে 21 অক্টোবৰ। ধন্যবাদ।